जिस्निथि गायसन सान फालिदों अल सान्थालि स्टुडेन्ट इउनियना। चिरां जिल्ला भारत भुटान सिमनानि देवस्रि ओनसोलनि नं 3 देवस्रि सान भाइर' गेवलां फोथाराव चिरां जिल्ला आफाद आरो बिजनी जिल्ला आफाद अल सान्थालि स्टुडेन्ट इउनियना जिस्निथि गायसन सान हाबाफारि लायो। अल सान्थालि स्टुडेन्ट इउनियननि गाहाय नेहाथारि रिमन सरेना फोरमायदोंदि साय जाथिजों रुजुफानानै जोंखौ जेबो नायाखै आरो जोंनो साय जाथिजों जेबो लोब्बा थाफानाङा एबा लोब्बा लाया। सान्थालि हारिनि फरायनायावबो जोंनो सान्थालि रावजों लिरनो मोननाय एबा सान्थालि बिजों फरायनो मोननाय जानांसिगौ होननानै दाबि दैखांदों। बिटिआरनि इएम विल्सन हास्ताया बुंदोंदि गुबुन गुबुन जायगायाव सान्थालि हारिया एसटि मोननानै दं, नाथाय जोंनि आसामावबो सान्थालि हारिफ्रा एसटिखौ मोननांगोन। बेजों लोगोसे बिटिआरआव सान्थालि फोरोंगिरि आरो मेट्रिक आनजाद लिरग्राफोरनो अनसुंथाइफोरखौ होदों। আজি চাওক, আজি চিৰাং জিলাৰ দেওচিৰিত সদৌ চতাল ছাত্ৰ সন্থাৰ ৭তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ আৰু এই ১৭ বছৰ সংগ্ৰাম কৰা পৰিণতিত সদৌ চতাল ছাত্ৰ সন্থাই ইয়াকে অনুভৱ কৰিছোঁ যে চাওতাল জনগোষ্ঠীৰ যি সাংবিধানিক অধিকাৰ, সেই অধিকাৰৰ পৰা অসম চৰকাৰ সম্পূৰ্ণভাৱে আমাক বঞ্চিত কৰিছে আৰু ১৭ বছৰে সংগ্ৰাম কৰি আমি চাওতাল জনগোষ্ঠীৰ যি পবিত্ৰ সংবিধানৰ অধিকাৰ, এই জনজাতিকৰণৰ অধিকাৰ যে অতি শীঘ্ৰে হ'ব লাগে তাৰ বাৰম্বাৰ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ পিছতো আজিৰ দিনত অসম চৰকাৰত বিজেপি নীতিধাৰীন অসম চৰকাৰে চাওতাল জনগোষ্ঠীক বাৰম্বাৰে চাহ জনগোষ্ঠীৰে নামাকৰণ কৰি চাওতাল জনগোষ্ঠীৰ যি দাবী, এই জনজাতিকৰণৰ পৰা চাওতালসকলক আঁতৰাই ৰখাৰ এক ষড়যন্ত্ৰ ৰচিছে। এতিয়া চাওক, ভাৰত চৰকাৰে নিউ এডুকেশ্যন পলিচি যিটো প্ৰদান কৰিলে, সেই নিউ এডুকেশ্যন একৰ্ডিং টু নিউ এডুকেশ্যন পলিচিৰ মতে মাতৃভাষাত মাদাৰ টাংগত সকলো জনগোষ্ঠীয়ে পঢ়িব পাৰে। এটা চাওতাল জনগোষ্ঠীৰ ভাষা কিন্তু যেতিয়া ভাৰতবৰ্ষৰ পবিত্ৰ সংবিধানত সন্নিৱিষ্ট হৈছিল, বড়ো, চাওতালি, ডোংৰী আৰু মাইথালী, তেতিয়াৰ পৰা আজিৰ দিনত চাওক অন্যান্য জনগোষ্ঠীৰ ভাষা কিমান সম্প্ৰসাৰণ হ'ল, কিন্তু চাওতাল জনগোষ্ঠীৰ ভাষা সংবিধানত সংশ্লিষ্ট থকা সত্ত্বেও আজি নিজৰ মাতৃভাষাত পঢ়িবৰ কাৰণে সুযোগ সুবিধা নাপায়। আজি নিজৰ মাতৃভাষাত কোনো আৰ্টিকেল বা কিতাপ নোলায়। তেনেকুৱা ধৰণত চাওতাল জনগোষ্ঠীয়ে কিমান আৰু এই পাহাৰ ভৈয়াম জংঘলত থকা চাওতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে কিমান আৰু ইংলিছ মিডিয়ামত পঢ়িব, কিমান আৰু এছামিজ মিডিয়ামত পঢ়িব আৰু অসমত থকা অন্যান্য জনগোষ্ঠীক কণ্টেষ্ট কৰিব পাৰিব, সেইটো কেতিয়াও সম্ভৱ নহয়। যেতিয়ালৈকে অসম চৰকাৰে চাওতালসকলক চাওতালী ভাষাত পঢ়িবৰ কাৰণে সুযোগ সুবিধা নিদিয়ে, চাওতালী ভাষা শিক্ষক নিযুক্তি নিদিয়ে, তেতিয়ালৈকে চাওতাল ছাত্ৰ সন্থাৰ সংগ্ৰাম, এই অবিৰাম সংগ্ৰাম চলি থাকিব। আচ্ছা, সৰ্বপ্ৰথমেতো মই সদৌ চাওতাল ছাত্ৰ সন্থাক আজি তেখেতসকলৰ ৭তম প্ৰতিষ্ঠা দিৱসত সকলো বিষয়ববীয়াৰ পৰা আৰম্ভ কৰি যিমান মেম্বাৰসকল আছে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেখেতসকলে ২০০৫ চনৰ ২৬ তাৰিখত ২৬ মাৰ্চ তাৰিখে প্ৰতিষ্ঠা হোৱাৰ পিছত, গঠন হোৱাৰ পিছত ছাকচেছফুলি 17 ইয়াৰ্ছ তেখেতসকলে এইখন সংগঠনক জীৱিত ৰাখি আহিলে আৰু লগতে চাওতাল জনগোষ্ঠীৰ ছ'চিঅ' ইকনমিক যিবিলাক ইছ্যুজ আছে, প্ৰব্লেমছ আছে আৰু লিখা পঢ়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতসকলে ভাল নেতৃত্ব দিছে আৰু চাওতাল জনগোষ্ঠী হিচাপে যিটো এটা পৰিচয়, এটা আইডেণ্টিটি দাঙি ধৰিব লাগে, সেইটো দাঙি ধৰিবলৈ তেখেতসকলে সক্ষম হৈছে। সেইকাৰণে মই মনৰ পৰা অন্তৰৰ পৰা তেখেতসকলক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু যিখিনি কুৱেশ্যন বা যিখিনি প্ৰশ্ন আপুনি উত্থাপন কৰিছে আমাৰ চাওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো, সঁচাকৈ বহুত বছৰ হৈ গ'ল, বহুত আগৰে পৰা বহুত দল সংগঠনে বা নেতৃবৰ্গসকলে এইখন দাবী উত্থাপন কৰি আহিছে যে চাওতালী জনগোষ্ঠীয়ে জনজাতিকৰণ পাব লাগে, এছটি হ'ব লাগে, শ্বেডুল ট্ৰাইব ষ্টেটাছ পাব লাগে। কিন্তু বৰ দুখৰ কথা যে আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত বহুত বছৰ উকলি গ'ল, কিন্তু কোনো চৰকাৰেও এইখন বিষয়ত গুৰুত্ব প্ৰদান কৰা নাই। দুখ লগা কথা যে আমি ভাৰতবৰ্ষৰ বিভিন্ন যিবিলাক প্ৰদেশ আছে, ষ্টেট আছে, ইনক্লুডিং ত্ৰিপুৰা, নৰ্থ ইষ্টৰ ত্ৰিপুৰাটো চাওতাল জনগোষ্ঠী এছটি। তো আমাৰ অসমত আমি বিভিন্ন ৰাজনৈতিক আমাৰ ষড়যন্ত্ৰৰ কাৰণে আমি সেইখিনি পাবলৈ সক্ষম হোৱা নাই আৰু যিবিলাক কমিশ্যন ছেট কৰা হৈছিল এইবিলাকৰ বিষয়ত অধ্যয়ন কৰিবলৈ তেখেতসকলে পিয়ৰলি মেনশ্যন কৰিছে যে এইটো পলিটিকেল ৰিজন, বাকী একো কাৰণ নাই, পলিটিকেল ৰিজন। কিন্তু বৰ্তমান বিশেষকৈ যোৱাবাৰ আমাৰ কেন্দ্ৰীয়ত বিজেপি চৰকাৰ অহাৰ পিছত
আমি যিটো দেখা পালোঁ যে আমাৰ বিষয়টো আমাৰ RGIতেই গৈ পোৱা নাছিল বা যদিও গৈ পাইছে তাৰ পৰা ৰিজেক্ট হৈ আছিলে বাৰম্বাৰ ৰিজেক্ট হোৱাৰ কাৰণটো আছিল যে আমাক চাহ জনগোষ্ঠী হিচাপত নামাকৰণ দিয়া হৈ আছিল, যাক আমি ধিক্কাৰ দিওঁ সদায়, যাক আমি তাচ্ছিল্য কৰোঁ, যাক আমাক মানে ডিছক্ৰিমিনেশ্যন এটা কৰি আছে বুলি আমি মানো। তো সেইটো ক্ষেত্ৰত এইবাৰ স্পষ্টকৈ চৰকাৰে কমচে কম এটা ৰেকমেণ্ডেশ্যন পঠাইছে, জনগোষ্ঠী হিচাপে ইচ স্পেচিফিক ট্ৰাইবৰ নাম পঠিয়াই দিছিলে আৰু সেই হিচাপত RGIৰ পৰা সেইটো মানে যিটো এপ্ৰুভেল পাব লাগে সেইটো পাই আমি জানো যে ৰাজ্যসভাত যিটো গৈছিলে বা উত্থাপন হোৱাৰ কথা আছিলে তাতে আকৌ স্থগিত হৈ গ'ল কিবা এটা কাৰণত, আৰু সেই কাৰণটো বেলেগ একো নহয়। আমাৰ অসমত যিমান জাতি জনগোষ্ঠী আমি বসবাস কৰোঁ, যিবিলাকৰ ৰেকমেণ্ডেশ্যন গৈছে তাতে অলমষ্ট মানে এটা বৃহৎ জনগোষ্ঠী, কাৰণ চাওতাল জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠী ইয়াত জড়িত আছে যিটো ৰেকমেণ্ডেশ্যন গৈছে, আৰু সেইবিলাক জনগোষ্ঠীয়ে যদি জনজাতিকৰণ পায় তো বহুতখিনি জেগাত অকণমান ৰিজাৰ্ভেশ্যনৰ কথা আহি যায়, তো বহুতখিনি জেগাত অকণমান টেকনিকেল অসুবিধা দেখা পাইছে তেখেতসকলে, আৰু এইটোত বহুত মানুহৰ বাধা হ'ব পাৰে, ইয়াত ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব পাৰে। সেইখিনি কথা কনচিডাৰ কৰি তেখেতসকলে ক'লে যে আমি এমিকেবল চলিউশ্যন কিবা এটা ওলাব লাগিব, আৰু সেইটোৰ কাৰণে যদি আমি অকণমান সময় লওঁ সেইটো দৰকাৰ আছে, যাতে শান্তিপূৰ্ণভাৱে যাতে আমাৰ যদি কাকবা যদি ST দিওঁ বা ST শ্বেডিউল ট্ৰাইব ষ্টেটাছ দিওঁ যাতে শান্তিপূৰ্ণভাৱে সেইখন গ্ৰহণযোগ্য হয়, সকলো জাতি জনগোষ্ঠীয়ে যাতে সন্মান কৰে, তাতে তাৰ কাৰণে যাতে কোনো ব্লাডছেড নহয়, কোনো ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যাতে নহয়, সেইটোৱেই মেইন কাৰণ দিলে হোৱাৰ। নহ'লে বৰ্তমান চৰকাৰ পূৰা মানে তেখেতে উইলিং যে আমাৰ যিমান জাতি জনগোষ্ঠী যিবিলাক মানে অৰিজিনেলি ট্ৰাইবেল ষ্টেটাছ এনজয় কৰি আছে বেলেগ বেলেগ ৰাজ্যত, তেখেতসকলে পোৱা যোগ্য, আৰু সেই মৰ্মে আমাৰ BTR ফালৰ পৰাও, যিহেতু মই এতিয়া BTR গভৰ্ণমেণ্টত আছোঁ, পাৰ্ট অফ দ্য BTR গভৰ্ণমেণ্ট, আমাৰ BTRৰ প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া তেখেত বৰ ইচ্ছুক, আৰু তেখেতে যিখিনি কথা আমাক কৈছে বা যিখিনি তেখেতে আমাক আশ্বাস দিছে, তেখেতে কৈছে যে আমাৰ ষ্টেটৰ লগত বা কেন্দ্ৰীয় চৰকাৰৰ লগত এই জাতি জনগোষ্ঠীটোক লৈ যিখিনি সমস্যা বা যিখিনি কথা পাতিব লাগে, যিখিনি বিষয় কথা পাতিব লাগে, সেইখিনি পাতিবলৈ মই সাজু বা ৰেডি, আৰু নিশ্চিতৰূপে আপোনালোকৰ যিটো ডেলিগেশ্যন টীম চাওতাল জনগোষ্ঠী হিচাপে তেখেতসকলক নিশ্চিতৰূপে স্ক'প দিয়া হ'ব যাতে ষ্টেট গভৰ্ণমেণ্টৰ লগত যাতে আলোচনা হয়, আৰু তাৰপিছত যদি কেন্দ্ৰীয় চৰকাৰ